অৰুণোদয় আঁচনিখনত আমি এনেধৰণে কৰিছোঁ, এইবাৰ আমি এটা মাহ আমি সম্ভৱ জুলাই মাহৰ পৰা জুলাই আৰু আগষ্টৰ ভিতৰত গোটেইখন আমি ভেৰিফিকেশ্যন কৰিম। গোটেই যিমান বেনিফিচিয়াৰী আছে চবৰ ঘৰতে টীম যাব, গৈ পেলাই এই আঁচনিখন ভেৰিফিকেশ্যন কৰিব, পাব লগা ব্যক্তিয়ে পাইছে নাই তেওঁলোকক ভেৰিফাই কৰিব, আৰু যদি সঁচাকৈ পাব লগা নাই, অযোগ্য ব্যক্তিয়ে পাইছে, লগে লগে আমি সেইটো কৰ্তন কৰিম আৰু পাব লগা ব্যক্তিক দিম। গাইডলাইন্সটো একদম ভালকৈ দিছোঁ। গতিকে আমাৰ এই পৰিকল্পনাটো এনেকুৱা যে অসমত বহুত এনেকুৱা ধৰণৰ আঁচনি থাকিব নালাগে। বহুত যদি দৰিদ্ৰ ব্যক্তিবিলাকৰ কাৰণে আঁচনি থাকে, কি হয়, পৰিচালনা কৰিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে আমি ভাবিছোঁ যে অৰুণোদয় আঁচনিতে কিছুমান আঁচনি ইয়াত আমি ছাবজিউম কৰিম, যেনেকৈ দিব্যাংগ পেঞ্চন আঁচনি, তাতো আমি দিব্যাংগসকলকো 1000 টকাকৈ পেঞ্চন দিওঁ। ইয়াতে অৰুণোদয় আঁচনিত যদি আহি যায়, আমি এটা পৰ্টেলে ইউজ কৰিম। এটা পৰ্টেলত আপোনালোকে ক্লিক কৰাৰ লগে লগে যিমান আপুনি চাবলৈ চব লিষ্ট আপুনি পাই যাব। আপুনি ঘৰত গৈ মানে বেনিফিচিয়াৰী চিলেক্ট কৰিব পাৰিব। মই আপোনাক মানে বিশেষভাৱে আচলতে অনুৰোধ জনাইছোঁ, মোৰ আঁচনিখন এইখিনি 1 মাহ ভেৰিফিকেশ্যন হৈ যাওক, তাৰপিছত আপোনালোকে যদি বিচাৰে আপোনাক আমি বেনিফিচিয়াৰী ঘৰলৈ লৈ যাম। আপোনালোকে চাব যে মানুহজন এটা স্কিমটো পোৱাৰ যোগ্য হয় নহয়। আমি ভাবিছোঁ ছাবজুম কৰিম বুলি ভাবিছোঁ। অৰুণোদয় লিংকেজ, আধাৰ লিংকেজ হ'ব অৰুণোদয়ৰ লগত। অৰুণোদয় আঁচনি আমি আধাৰ লিংকেজ কৰি আছোঁ। আজি দিব্যাংগ পেঞ্চন আঁচনিটো আমি ইয়াতে কৰি দিলোঁ। কোনো কাৰণে যাতে অযোগ্য ব্যক্তি যাতে স্কিমটোত পাব নালাগে। চব পাৰিব পৰা নাই, কিন্তু আমি দিব্যাংগ পেঞ্চনটো এইবাৰ ছাবজিউম কৰিম। তাতে দিব্যাংগ পেঞ্চনটো কৰিছোঁ, বৃদ্ধ পেঞ্চন আমি অহা নাই, কিন্তু পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট। সেইকাৰণে মই এবাৰ দিব্যাংগ পেঞ্চনটো অৰুণোদয় আঁচনিলৈ আনিছোঁ, কাৰণ পৰ্টেলটোৰ কাৰণে। কেতিয়াবা কি হয়, মানে একেখন ঘৰতে 4-5টা মানুহে স্কিম পায়, একোখন ঘৰতে এনেকুৱা বহুত কমপ্লেইন আহে, কোনোবাই হয়তো নোপোৱা। গতিকে আমি যেতিয়া সুন্দৰভাৱে যদি ট্ৰান্সপাৰেণ্টলি পৰ্টেলটো কৰি দিওঁ, আমি সকলো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আধাৰ লিংকেজ কৰিছোঁ, তাৰপিছত আমি মানে ঘৰ ভেৰিফিকেশ্যন কৰিম, অৰুণোদয় লগো কৰিম, আৰু তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব যে মই অৰুণোদয় আঁচনি দিছোঁ। কাৰণ কেতিয়াবা মই এটা কমপ্লেইন পাইছোঁ, ছাপ'জ এজন মানুহ পাব লগা ব্যক্তিয়ে পোৱা নাই, মানুহে মনে মনে স্কিমবিলাক লৈ থয়, তেওঁ হয়তো মানে এইটো নল'লেও হয়। যেনেকৈ ৰেচন কাৰ্ডবিলাক আপোনালোকে দেখিছে, মেন ওৱান ৰেচন কাৰ্ড এইটো যে কৰিছে, তেতিয়া বহুতে চাৰেণ্ডাৰ কৰি দিলে। আমি মানে সেনেকুৱা ধৰণৰ মানুহক এটা অপশ্যন এটা দি দিম যে আপোনালোকৰ ঘৰলৈ আমি যাম, যোৱাৰ আগতে আপোনালোকে যদি নিজে চাৰেণ্ডাৰ কৰক, এনেকুৱা ধৰণৰ অপশ্যন ৰাখিছে। কমপ্লিটলি এটা পৰ্টেল বেছ হ'ব, হৈ পেলাই একদম ট্ৰান্সপাৰেণ্টলি যাব, আৰু যিখিনি মানুহ পোৱা তেওঁলোকৰ ঘৰত লগো থাকিব, আৰু সেই অৰুণোদয় ব্যক্তি হোৱাৰ লগে লগে আমি গম পাম যে এই মানুহজনে বাকী স্কিমো তেওঁলোকে পোৱাৰ যোগ্য। অৰুণোদয় মানে একদম পাব লগা যোগ্যজন মানুহ। 1 মাহ আমি অলমষ্ট ভেৰিফিকেশ্যন কৰিম, আৰু টিমটো আমি বনাই আছোঁ এতিয়া। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি DC কনফাৰেন্সত আমি এটা প্ৰেজেণ্টেশ্যন দিম গোটেই DC বিলাকক, কেনেধৰণে ভেৰিফিকেশ্যন কৰিব লাগে। আৰু ভেৰিফিকেশ্যন টিমবিলাকতো আমি এনেকুৱা মানুহ ৰাখিছোঁ যে কোনেও তেওঁলোকক হয়তো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। আমি ভাবি আছোঁ, আমি এতিয়া দিব্যাংগ পেঞ্চনটো ইয়াত আমি ছাবজিউম কৰিছোঁ। লাহে লাহে আমি ভাবিছোঁ কিবা যদি অন্য স্কিমবিলাকো যদি আনিলে হয়, মানে চিম্প্লিফিকেশ্যন হয়। এটা স্কিমতে হ'লে ধৰক অসমৰ ইমান মানুহ আছে, আজি 20 লাখ মানুহ তাত অৰুণোদয় সোমাই গৈছে, আৰু আনাদাৰ 6 লাখ হ'ব। তেতিয়া আমাৰ একদম ফটফটকৈ আমি ক'ব পাৰোঁ যে আমাৰ 30 লাখ মানুহ আমি বেনিফিচিয়াৰী আছে, এইখিনি একদম প্ৰত্যেক মাহত পাই আছে, তেওঁলোকক পাব লগা যোগ্য। তেওঁলোকক আমি 2 বছৰৰ মূৰত তেওঁলোকক আকৌ আমি ছাৰ্ভে কৰিম। তেওঁলোকৰ ধৰক ঘৰটো কাৰোবাৰ পকাও যদি হৈ গ'ল, হয়তো তেওঁলোকৰ ধৰক